বিনাপানী চেনেলৰ অসম ইতিহাসৰ চতুৰ্থ খণ্ডলৈ সকলোকে আমি স্বাগতম জনাইছোঁ। আমি আজি অসম ইতিহাসৰ চতুৰ্থ খণ্ডটো প্ৰশ্নবোৰ এপাক চকু ফুৰাই চাম। আহক আমি ষ্টাৰ্ট কৰোঁ। সকলোলৈ এটি অনুৰোধ যাতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ে। 1 নম্বৰ প্ৰশ্ন আছে, পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? 1894 চনত। 2 নম্বৰ হৈছে ৰত্নমালা কিতাপখন কোনে ৰচনা কৰে? উত্তৰটো হৈছে পুৰুষোত্তম বিদ্যানিধিয়ে ৰচনা কৰিছিল। কিমান চনত চুতীয়া ৰাজ্য স্থাপিত হয়? 1189 চনত চুতীয়া ৰাজ্য স্থাপিত হয়। কিমান চনত কনকলতা শ্বহীদ হয়? এইটো সকলোৱে জানিবলগীয়া প্ৰশ্নটো। এইটো 1942 চনত। কিমান চনত অসমত স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰা হয়? 1935 চনত অসমত স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰা হয়। কিমান চনত পাণ্ডুত কংগ্ৰেছ অধিৱেশন বহে? 1926 চনত। বিখ্যাত কাৰেংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? সেইজন আছিল ৰাজেশ্বৰ সিংহ। 1769 চনত মোৱামৰীয়াসকলে কাক ৰজা পাতিছিল? ৰমাকান্তক ৰজা পাতিছিল। কোনজন আহোম ৰজাই প্ৰথম ইংৰাজৰ সহায় বিচাৰিছিল? চুকাম্ফাই। কোনজন আহোম ৰজাৰ দিনত হৰদত্ত আৰু বীৰদত্তই বিদ্ৰোহ কৰিছিল? তেওঁ আছিলে কমলেশ্বৰ সিংহ। কিমান চনত মানসকলে প্ৰথম আহোম ৰাজ্য আক্ৰমণ কৰে? 1817 চনত। কিমান চনত মানসকলে দ্বিতীয়বাৰ আকৌ আহোম ৰাজ্য আক্ৰমণ কৰে? 1818 চনত। এই প্ৰশ্নটো সোধে, গতিকে গুৰুত্ব দিব। যোগেশ্বৰ সিংহই কিমান চনত অসমৰ সিংহাসনত উঠে? 1821 চনত। কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰম্ভ কৰে? চুহুংমুং। কোনজন আহোম ৰজাক খুৰা ৰজা বুলি কোৱা হয়? চুকামফাক খুৰা ৰজা বুলি কোৱা হয়। এইটো আগতে সুধিছোঁ। কোনজন আহোম ৰজাই প্ৰতাপ সিংহ উপাধি গ্ৰহণ কৰে? তেওঁ হৈছে সুচেন নাফা। উৰিষ্যাৰ জগন্নাথ মন্দিৰ কোনে ধ্বংস কৰে? কালাপাহাৰে ধ্বংস কৰে। কোনজন আহোম ৰজাৰ দিনত মিৰ্জুমলাই অসম আক্ৰমণ কৰে? তেওঁ হৈছে চুটিনাফা। এই প্ৰশ্নটো অলপ বেছি ইম্পৰ্টেণ্ট। পাটকাই পৰ্বত অতিক্ৰম কৰি কোন জনজাতিৰ লোকে অসমত প্ৰৱেশ কৰে? আহোম জনজাতিৰ লোকে। ভিডিঅ'টো সকলোৱে ধৈৰ্য্যৰে চোৱাৰ বাবে ধন্যবাদ। আশা কৰোঁ আপোনালোকে আমাক আগলৈ সহায় সাৰথি কৰি থাকিব। বিনাপানী চেনেলৰ পৰা সকলোলৈ আন্তৰিক অভিনন্দন আগন্তুক পৰীক্ষাৰ বাবে।